নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপোনালোকে জানেনে কেনেদৰে ভুলটো হ'ব নালাগে জনাটো বহুত আৱশ্যক গতিকে জানিবলৈ ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব বন্ধুসকল যোৱাবাৰ আপোনালোকৰ বাবে আগবঢ়োৱা প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মিষ্টাৰ ইউনিভাৰ্স কোন ইয়াৰ উত্তৰটো হৈছে মহাদেৱ ডেকা অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আজিৰ খণ্ডটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে আমি সকলোৱে জানো যে হাপে খুটিলে বিষৰ বাবে মানুহৰ মৃত্যু হয় বুলি কিন্তু আপুনি জানেনে কোনবিধ হাপে খুটিলে শৰীৰৰ তেজ হেক নোহোৱালৈকে নাক মুখ আৰু কাণেৰে তেজ ওলাই থাকে আপুনি সেই হাপবিধৰ নাম শুনিছেনে আৰু এনে ধৰণৰ বহুকেইটা আচৰিত তথ্য আছে গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব ইয়াৰ উত্তৰটো হৈছে বুমস্লেং নামৰ হাপবিধে খুটিলে শৰীৰৰ তেজ হেক নোহোৱালৈকে নাক মুখ আৰু কাণেৰে তেজ ওলাই থাকে গতিকে সাৱধান হ'ব দ্বিতীয় প্ৰশ্নটো হৈছে কোনখন নদীৰ পৰা অক্টোবৰ মাহত জুই গোলাকৃতিৰ হৈ ওলাই ওপৰলৈ উৰি যায় আপুনি কেতিয়াবা শুনা পাইছেনে জানিবলৈ ভিডিঅটো চাই থাকক ইয়াৰ উত্তৰটো হৈছে থাইলেণ্ড দেশৰ মেকং নামৰ নদীখনৰ পৰা অক্টোবৰ মাহত জুই গোলাকৃতিৰ হৈ ওলাই ওপৰলৈ উৰি যায় যাক নাগা ফায়াৰ বল বুলি কোৱা হয় তৃতীয় প্ৰশ্নটো হৈছে আমি যেনেদৰে বস্তুবোৰ ধুই খাওঁ ঠিক তেনেদৰে কোনবিধ প্ৰাণীয়ে যিকোনো বস্তু ধুই খায় আপুনি সেই প্ৰাণীবিধৰ নাম জানেনে জানে যদি কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ইয়াৰ উত্তৰটো হৈছে ৰেকুন নামৰ প্ৰাণীবিধে যিকোনো বস্তু ধুই খায় আপুনি সেই প্ৰাণীবিধক দেখিছেনে যদি দেখা নাই তেন্তে চাই লওক ৪ৰ্থ প্ৰশ্নটো হৈছে আমি প্ৰায় আধুনিক সময় বা পুৰাণিক সময় বুলি কওঁ নহয়নে কিন্তু আধুনিক সময় কিমান চনৰ পৰা আৰম্ভ হৈছে আপুনি জানেনে জানে যদি কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে 1950 চনৰ পৰা আধুনিক সময় বুলি কোৱা হয় আৰু তাৰ আগৰ সময়খিনিক পৌৰাণিক সময় বুলি কোৱা হয় পঞ্চম প্ৰশ্নটো হৈছে সমুদ্ৰৰ সকলোতকৈ দ ঠাইখনৰ নাম কি আৰু কিমান ফুট দ আপুনি ইয়াৰ বিষয়ে জ্ঞাতনে যদি জানে ভাল কথা আৰু যদি নাজানে তেন্তে মই কৈ আছো ইয়াৰ উত্তৰটো হৈছে সমুদ্ৰৰ সকলোতকৈ দ ঠাইখনৰ নাম হৈছে মেৰিয়ানা ট্ৰেঞ্চ আৰু ৩৬,০০০ ফুট দ ৬ নম্বৰ প্ৰশ্নটো হৈছে আমাৰ যেতিয়া টোপনি আহে বা এলা অনুভৱ কৰা হয় তেতিয়া আমাৰ হামিয়া কিয় আহে
আপুনি ইয়াৰ বিষয়ে কেতিয়াবা ভাবি চাইছেনে যদি নাজানে মই কৈ আছো ইয়াৰ উত্তৰটো হৈছে আমাৰ যেতিয়া টোপনি আহে বা এলা অনুভৱ হয় তেতিয়া আমাৰ উশাহ লোৱা গতি কমি যায় যাৰ বাবে মগজুৱে অক্সিজেন কম পায় আৰু কমি যোৱা অক্সিজেনখিনি পুৰাবলৈ মগজুৱে হামিয়াৰ সহায়েৰে অক্সিজেন গ্ৰহণ কৰে 7 নম্বৰটো হৈছে ইটালীৰ বোৰানি মিলানেছি কোম্পানীয়ে এটা নতুন হেণ্ডবেগ লঞ্চ কৰিছে যাৰ দাম হৈছে 53 কোটি টকা কিন্তু এই বেগটো কিহৰ চালেৰে বনোৱা হৈছে আপুনি জানেনে জানিলে আচৰিত হ'ব কিন্তু ইয়াৰ উত্তৰটো হৈছে হে বেগটো এলিগেটৰ চালেৰে বনোৱা হৈছে আৰু লগতে হীৰা মুকুটাও লগোৱা হৈছে হেইবাবে ইমান দাম 8 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ একমাত্ৰ কোনখন দেশত মানুহৰ সংখ্যাতকৈ বাহনৰ সংখ্যাহে বেছি জানে যদি কমেন্ট কৰি জনাবলৈ একেবাৰে কিপনালি নকৰিব ইয়াৰ উত্তৰটো হৈছে সান মেৰিনো দেশত মানুহৰ সংখ্যাতকৈ বাহনৰ সংখ্যাহে বেছি 9 নম্বৰ প্ৰশ্নটো হৈছে আমি চকু বন্ধ কৰিলে যেটো ৰং দেখো সেই ৰংটো কি বোলে আপুনি জানেনে কলা নহয় কিন্তু আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াৰ উত্তৰটো হৈছে আমি চকু বন্ধ কৰিলে যেটো ৰং দেখো সেই ৰংটোক ইগেন গাৰু বোলে 10 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে ভাত খায়টো কেনেদৰে ভুলটো হ'ব নালাগে জনাটো বহুত আৱশ্যক হেইবাবে প্ৰশ্নটো অন্তৰ্ভুক্ত কৰিলো আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ লাগতিয়াল তথ্যবোৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ উত্তৰটো হৈছে আমি সকলোৱে জানো যে আমাৰ হুফালে লিভাৰ থাকে আৰু তাৰ তলত থাকে গোল ব্লাডাৰ আৰু বাওফালে থাকে পাকস্থলী গতিকে খাদ্য খোৱাৰ লগে লগে আমি হুফালে কাটি কৰি হুলে আমাৰ খাদ্যবোৰ পাকস্থলীত ভালদৰে নপৰেগৈ যাৰ ফলত বদহজম হোৱাৰ লগতে বমি হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ পেটৰ ৰোগৰ সমস্যা দেখা দিব পাৰে হেইবাবে ভাত খোৱাৰ লগে লগে হুফালে কাটি কৰি কেতিয়াও হ'ব নালাগে আৰু যদি খাদ্য খোৱাৰ লগে লগে হুবলৈ বিচাৰে তেন্তে বাওফালে কাটি কৰি হুব লাগে কাৰণ বাওফালে কাটি কৰি হুলে আমাৰ খাদ্যবোৰ পাকস্থলীত ভালদৰে পৰে বন্ধুসকল প্ৰত্যেকবাৰৰ দৰে এইবাৰো আপোনালোকৰ বাবে এটি প্ৰশ্ন আগবঢ়ালো প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপন্ন হৈছে ইয়াৰ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিওটো চাৰ বাবে ধন্যবাদ